Hey guys, good afternoon. এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো গাইস বলক যাই নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। যে থাম্বনেল দেখি নিশ্চয় গম পাইছে আজি আপোনালোকৰ মাজলৈ মই এইটো কিহৰ ভিডিঅ' লৈ আহিছোঁ। যে হয়নে যে বিতৰ্ক নকৰিব আৰু স্কিম নকৰিব। যে গহীন গপচকৈ আপোনালোকক আজি মই এই ভিডিঅ'টো যোগেদি বহুত কেইটা গুৰুত্বপূৰ্ণ কথা যে ক'বলৈ আহিছোঁ। যে হয়নে যে গৰম বৃদ্ধি পাইছে স্কুল কলেজবোৰ আজিৰ পৰা হয়নে আজি শনিবাৰ আজিৰ পৰা স্কুল কলেজবোৰ যে 7টাৰ পৰা 12:30লৈ 7:30টাৰ পৰা 1টালৈ তেনেকৈ মানে পাঠদান কৰা আৰম্ভ কৰা হৈছে গৰম যেহেতু বহুত বৃদ্ধি পাইছে যে হয়নে যে গৰম বৃদ্ধি পাইছে কিহৰ কাৰণে যে আপুনি অনুভৱ কৰিছেনে যে আপুনি সেইটো সংবাদ মাধ্যমত দেখিছে যে আপুনি সেইটো নিউজত দেখিব পাইছে যে গৰম বৃদ্ধি পাই আছে যে ইয়াৰ কাৰণ কি যে সূৰ্য নামি আহিছে আমি মানুহৰ মুখে মুখে শুনি আছো যে গৰম বৃদ্ধি পাইছে কিয় যে ভাবিছেনে আপুনি যে প্ৰতি বছৰে 2 ডিগ্ৰী সেলসিয়াছকে গৰম বাঢ়ি থাকে যদি 2 ডিগ্ৰী সেলসিয়াছকে প্ৰতি বছৰে গৰম বাঢ়ে 50 বছৰত কিমান ডিগ্ৰী সেলসিয়াছ হ'ব আপুনি ভাবিছেনে যে মই ঘামি আছো 100 ডিগ্ৰী সেলসিয়াছ আৰু যে পানী উতলিবলৈ বা এটা বইলাৰ মুৰ্গী উতলাবলৈ বা গৰমাবলৈ যে হয় আপুনি বইলাৰ খাই থাকে হয়নে 100 ডিগ্ৰী সেলসিয়াছত পানী উতলে যে ভাবক যে আপুনি হয়তো এটা চৰিয়াৰ মাজত আছে আৰু পৃথিৱীখনক যে আপুনি গণ্য কৰক বা আপুনি অনুভৱ কৰক যে আপুনি এটা চৰিয়া এটা গোল চৰিয়াৰ মাজত আছে আৰু হয়তো পৃথিৱীখন গোল চৰিয়াৰ দৰে হয়নে আপুনি অনুভৱ কৰক যে গোলকৰ দৰে আপুনি অনুমান কৰক যে পৃথিৱীখন আমি এটা চৰিয়াত যে আমি চৰিয়াত বসবাস কৰিছো এটা চৰিয়াৰ মাজত আপুনি অনুভৱ কৰক গোল চৰিয়াৰ মাজত এটা আমি আপুনি বা হয়তো আপুনি যে বসবাস কৰি আছো হয়নে যে সেই চৰিয়াটোৰ কিনাৰত বা সেই চৰিয়াটোৰ আশে পাশে যে ঘাঁহৰ নিচিনা ঘাঁহবোৰ মানে কি হয় গম পায়নে যে ঘাঁহবোৰ হ'ল গছ যে মূল্যৱান সৰু ডাঙৰ বহুতখিনি গছ আছে যে হয় যে সেই চৰিয়াটোৰ যে কিনাৰত যিখিনি গছ বা যিখিনি ঘাঁহ আছে যদি সেইখিনি কাটি পেলাই হয়নে তাততো ঘৰ আছে মানুহৰ হয় যে তাতোতো এখন ৰাজ্য আছে তাতো এখন দেশ আছে হয়নে যে যেনেকৈ পৃথিৱীত 197খন দেশ আছে আৰু সেই দেশত যোনখন দেশ আছে হয়নে যোনখন চৰিয়াৰ মাজত এখন দেশ আছে হয় যে সেইখন দেশত ৰাজ্য আছে 15 পৰা 16খন সেই ৰাজ্যসমূহতো যেনেকৈ কেন্দ্ৰত চৰকাৰ থাকে হয়নে উদাহৰণস্বৰূপে দিছোঁ দেই মই যে ৰাজ্য চৰকাৰ থাকে ৰাজ্য চৰকাৰ ৰাজ্যপাল থাকে ৰাজ্যৰ মুখ্য সচিব থাকে মুখ্যমন্ত্ৰী থাকে আৰু বহুতো অভিভাৱক মন্ত্ৰী বা জলসম্পদ মন্ত্ৰী স্বাস্থ্য মন্ত্ৰী শিক্ষা মন্ত্ৰী বিত্ত মন্ত্ৰী তেনেকুৱা ধৰণৰ বিভিন্ন মন্ত্ৰী হয় তো তেনেকুৱা এটা কথা আপুনি ভাবক চৰিয়াত আমি বসবাস কৰি আছো গোটেই সমগ্ৰ পৃথিৱীৰ মানে মানুহখিনি হয়নে আৰু দিনক দিনেতো জনসংখ্যা বৃদ্ধি পাই আছে যে পপুলেশ্যন যে দিনক দিনে জনসংখ্যা বৃদ্ধি পাই আছে যে হয় যে কিন্তু যে ৰাজ্য বা দেশত বা বিদেশত বা বহিৰাজ্যত হয় বেলেগৰ কথা নকওঁ দিয়ক আমাৰ অসম নামৰ ৰাজ্যখনত হয়নে যে যিসমূহ গছ আছে গছ পৰ্বত পাহাৰ সেইবোৰতো কাটি কাটি ধ্বংস কৰি দিয়া হৈছে যে হয়নে যে গৰম এতিয়া 36 ডিগ্ৰী যে গম পায় যে গৰম দিনক দিনে বৃদ্ধি পাই আছে কিহৰ কাৰণে যে নাছাৰ এক বিশেষ যে খবৰ অনুসৰি এক বিশেষ গুৰুত্বপূৰ্ণ বাতৰি অনুসৰি যে 2027 চনত পৃথিৱী ধ্বংস হ'ব যে পৃথিৱী ধ্বংসৰ দিশে আগবাঢ়ি গৈ আছে কিয় যে গম পায়নে যিবোৰ গছ গছনি যিবোৰ মূল্যৱান গছ কাটি স্কুল কলেজ বিদ্যালয় মহাবিদ্যালয় ভ্ৰমণ যে অফিচ বা অট্টালিকা এনেকুৱা বিভিন্ন বস্তুবোৰ বনাই থকা হৈছে হয়নে যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান যে ভূটানত আৰু বাংলাদেশত আৰু ইংলেণ্ডত যে গছ কটা সম্পূৰ্ণৰূপে বন্ধ কিহৰ কাৰণে আপুনি ভাবে যে আপুনি হয়তো এইটো গ্ৰহণযোগ্য বুলি ভাবেনে আমাৰ অসম নামৰ বা এই ভাৰতবৰ্ষত যে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ যে ভাৰতবৰ্ষ যে প্ৰতিদিনাই যদি যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়া আৰু বহুতো আমাৰ অমিত শ্বাহ ডাঙৰীয়া যে সদায় যদি যে বহুত কোটি কোটি টকা ব্যয় কৰি স্কুল কলেজ এনেকুৱা বিভিন্ন বস্তুসমূহ যদি উদ্বোধন কৰি থকা হয় সেইবোৰ যদি জংঘল বা গছ গছনি পাহাৰ পৰ্বত কাটি
যে বহুত উন্নত মানৰ পদ্ধতি যদি বনোৱা হয় যে হয়নে যে ভৱিষ্যতে এনেকুৱা একো টেকন'লজি নোলাব যে গৰমটো ৰক্ষা কৰিব পাৰিব যে গছ থাকিলে প্ৰকৃতি থাকিব আৰু প্ৰকৃতি থাকিলে আমি থাকিম যে হয়নে যে গছ কাটি ফ্লাইঅভাৰ লিখিলে নহ'ব যে গছ ৰুৱক যে গছ কাটিলে জৰিমনা এজোপা কাটিলে 10 জোপা ৰখ সেইটো নহয় যে স্কুল কলেজ বনাব নালাগে বুলি সেইটো মই কোৱা নাই আৰু মই যদি ভৱিষ্যতে এজন মন্ত্ৰী বা এজন মুখ্যমন্ত্ৰী বা এজন MLA বা এজন চৰকাৰী বিষয়া বা এজন প্ৰশাসনিক বিষয়া হওঁ এক নম্বৰে মই বন্ধ কৰিম গছ কটা হয়নে গছ কটাটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে হয় আৰু মই দ্বিতীয়তে কৰিম অসমত অসমীয়া চাদৰ মেখেলা বাধ্যতামূলক কৰিম আৰু অসমীয়া ভাষা বাধ্যতামূলক কৰিম আৰু 4 নম্বৰতে অসমৰ সকলো প্ৰতিষ্ঠানতে অসমীয়া ল'ৰা ছোৱালীয়ে যে কাম কৰিবলৈ সুযোগ পোৱাটো বাধ্যতামূলক কৰিম এইটো গৌৰৱ কৰা নাই সেইটো মই চেলেঞ্জ কৰা নাই সেইটো মই ঠাট্টা কৰা নাই যে দিনক দিনে গৰমটো বৃদ্ধি পাই আছে যে এটা চৰিয়াৰ মাজত আমি আছোঁ এটা গৰম পানী আছে চৰিয়াটোৰ মাজত আমি তাত বসবাস কৰি আছোঁ যে গৰম পানীখিনি যে দিনক দিনে উতলি আছে যেতিয়া জোখতকৈ বেছি উতলি যাব তাতে মানুহৰ মৃত্যু হ'বনে নহয় যে আপুনি ভাবেন নাই যে দিনক দিনে আমি মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ আৰু গম পাই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ মানুহৰ আয়ুস ৰেখা বহুত কমি আহিছে যে মানুহৰ গড় আয়ুস বহুত কমি আহিছে আৰু গছ থাকিলে প্ৰকৃতি থাকিব আৰু প্ৰকৃতি থাকিলে আমি থাকিম যে মোৰ মতে আপোনাৰ মতে কি নাজানো আজিৰ ভিডিঅ'টোত মই কৈছোঁ যে স্কুল কলেজ বিদ্যালয় মহাবিদ্যালয় অফিচ আট্টালিকা ভ্ৰমণ এইবোৰ বিভিন্ন বস্তু হয়নে আৰু বহুত কিবা কিবি যে মঠ মন্দিৰ যে যিখিনি আছে সেইখিনি হ'ব লাগে কাৰণ যে বিদ্যালয় মহাবিদ্যালয়টো অসমত বহুত আছে যে বহুত বছৰে বছৰে দিনক দিনে সদায় উদ্বোধন কৰি আছে অপেনিং কৰি আছে যে এইবোৰ বহুত কিবা কিবি হৈ আছে যিখন বিদ্যালয় 100% যেতিয়া ডেমেজ যে শেষ হৈ যায় সেইখনত বা বিদেশৰ কথা কৈছোঁ মই যে বিদেশত যিখন বা স্কুল বা 100% বেয়া হৈ যাব বা ডেমেজ হৈ যাব হয়নে যে সেইখিনি পূৰা জেগাখিনি চাফ চিকুণ কৰি পূৰা ডিচিপ্লিন কৰি তাতেই মানে আকৌ যিখন কলেজ আছিল যিখন মহাবিদ্যালয় আছিল তাতেই মানে আকৌ যিখন হস্পিটেল আছিল উদাহৰণস্বৰূপে তাতেই আকৌ বনায় মানে বেলেগ জেগা ক্ষতি নকৰে যে ক্ষতি কি কৰিব যদি গছেই কাটি কাটি ধ্বংস কৰা হয় তেতিয়া আমি কেনেকৈ থাকিম আমাৰ জনসাধাৰণ যে আমি কেনেকৈ জীৱন নিৰ্বাহ কৰিম যে ফেন কুলাৰ AC কাম নিদিব গম পায়নে যে ভৱিষ্যতে এনেকুৱা একো টেকন'লজি নোলাব যিটো চৰিয়াত আমি বসবাস কৰি আছোঁ হয়নে যে আপুনি ভাবক চৰিয়াত বসবাস কৰি আছোঁ কিন্তু সেই চৰিয়াৰ পানী দিনক দিনে উতলি আছে যে ইয়াৰ কাৰণ হ'ল গছ কটা হাবি বননি ধ্বংস কৰা আৰু যে পাহাৰ পৰ্বত কাটি ধ্বংস কৰা সেইটোৰ কাৰণে গৰম বৃদ্ধি পাই আছে যে ফেনে যে কুলাৰে যে AC কাম নিদিব গম পায়নে 2027 চনৰ ভিতৰত যে নাছাৰ এক বিশেষ ভয়ংকৰ তথ্য অনুসৰি বা গুৰুত্বপূৰ্ণ বাতৰি অনুসৰি নাছা হয়তো আপুনি নামটো হয়তো আপোনাৰ বহুত চিনাকি যে নাছাই এক সতৰ্কবাণী দিছে 2027 চনৰ ভিতৰত যে সমগ্ৰ বিশ্ব মৃত্যুৰ মুখত পৰিব যে মৃত্যু হ'ব সমগ্ৰ বিশ্ববাসীৰ যে গম পায়নে যে আপুনি সজাগ হওক তো গাইছ যে গম পায়নে যে গছ থাকিলে প্ৰকৃতি থাকিব আৰু গছ থাকিলেহে আমি থাকিম যে বিল্ডিং আট্টালিকা বিদ্যালয় মহাবিদ্যালয় স্কুল কলেজ এইবোৰ ইমান জোখতকৈ বেছি বনাই লাভ নাই যে টকা ধন বিনিয়োগ কৰি হয়নে যদি জনসাধাৰণ যদি মানুহ থাকিবই যদি নোৱাৰোঁ যে সেইবোৰ আমি কি কৰিম আৰু আমিতো মৰিলেতো সেইবোৰ লৈ নাযাওঁ ন যে সংবাদ মেল বা এনেকুৱা বিভিন্ন অনুষ্ঠানত কৰি থাকিলে নহ'ব গছ থাকিলে আমি থাকিম বা প্ৰকৃতি থাকিলে আমি থাকিম যে হয়নে যে জোখতকৈ বেছি স্কুল কলেজ বেছি অনুষ্ঠান প্ৰতিষ্ঠান এইবোৰ বনাব কি দৰকাৰ আৰে গছ কাটি কৰি আৰে বাবা আৰে মাইনা হয়নে যে তহঁতি গছ কাটি যদি ধ্বংস কৰ যে প্ৰকৃতি যদি নাথাকে যে আমি সেই বিল্ডিঙৰ তলত সেই AC তলত থাকিব নোৱাৰিম ভৱিষ্যতে এনেকুৱা একো টেকন'লজি নোলাব যে ভাৰতবৰ্ষখন বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এনেকুৱা একো টেকন'লজি নোলাব গৰমটোক ৰক্ষা কৰিব গৰমটোক ধৰি ৰাখিব এনেকৈ ধৰি ৰাখিব আকৌ কৈ দিছোঁ যে আমি সমগ্ৰ অসমবাসীয়ে যে সমগ্ৰ ভাৰতবাসীয়ে যে সমগ্ৰ পৃথিৱীখনক আপুনি ভাবক এটা গোল চৰিয়া আৰু তাৰ মাজত আমি বসবাস কৰি দিছোঁ আৰু বসবাস কৰা কৰি চৰিয়াটো যিখিনি পানী আছে সেই পানীখিনি আপুনি 197 ভাগ কৰক আৰু সেই 97 দেশ হৈ যাব হয়নে আৰু তাৰ মাজত থাকিব সৰু ডাঙৰ দেশ আৰু সৰুখন হ'ল ভেটিকান চিটি পৃথিৱীৰ সৰ্ববৃহৎ মানে সৰু দেশ আৰু পৃথিৱীৰ ডাঙৰ দেশখন হ'ল ৰাছিয়া আৰু সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখন হ'ল ভাৰতবৰ্ষ তেনেকৈ যদি পৃথিৱী যদি ধ্বংস হ'বলৈ গৈ আছে যে নাছাৰ এক বৃহৎ
বাতৰি অনুসৰি বা নাচাৰিক ভৱিষ্যতবাণী অনুসৰি যে ভাবক যে মানুহ মৰিবলৈ বা আমি মৰিবলৈ বা আপুনি মৰিবলৈ বা আপোনাৰ পৰিয়ালৰ সম্বন্ধীয় মৰিবলৈ বেছি দিন নাই আৰু গাইছ ভিডিঅ'টো বেছি দীঘল নকৰি দিয়ক এনেকুৱা ধৰণৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰলৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ আজিলৈ টাটা বাই বাই জয় আই অসম